এতিয়া ৰাতি সিদিনাখন যিদিনা জুমুনি মৰিছে তই আকৌ এইবিলাক আকৌ মোৰ মন কাকো নকওঁ, আপুনি আৰু মোক বিশ্বাস নকৰেনে সেইটো কথা? শুনি ল, কওক। জুমুনি মৰা আগত তাই নগাঁৱত 3 পাক মান ঘূৰিছে। তাই গাড়ীত কোন আছিলে জানো, কোন আছিলে বা? তাৰপিছত OC এডিশ্যনেল SP মানে আপোনাৰ কুম্বাং তেহেঁতে SP লগত কি আলোচনা কৰে? তাৰ ধৰ আধা ঘণ্টামানৰ পিছত OC আহি থানাত ছটপট কৰি ঘূৰিছে। ইফালে গৈছে সিফালে গৈছে। মানে জুলমনি মৰাৰ পিছত? নাই আগত ইয়াৰ আগৰ ঘটনা। ইফালে গৈছে সিফালে গৈছে, ড্ৰাইভাৰ মাতিছে। তাৰপিছত PSO নাই, তাত নিতুল বৰা বুলি ইউবি এটা লৈ পেলাই OC ওলাই গুচি গ'ল। নিতুল বৰা? কোন হয় সি? এই ইউবি চিপাহী। বেছিকে নক'লো, লাহে লাহে কওঁ। না মই ঘৰত অকলে আছো, কওক। মোৰ ৰুমতে আছো। ইয়াত লাউড স্পীকাৰ দি দিছো মই। তাৰপিছত লৈ পেলাই সি গুচি গ'ল বৰঘাট। তাৰপিছত OCয়ে প্ৰত্যেকখন থানাৰ গেট বন্ধ কৰিবলৈ দিছিলে। ওলাই গৈ পেলাই সি বৰঘাটৰ পৰা ৰখা পালে। ৰখা পাই আকৌ বৰঘাট পালে। বৰঘাটৰ পৰা ড্ৰাইভাৰটো ঘূৰি আহিলে। অহাৰ পিছত ধৰ তেতিয়া কেইটা পাইছিল জান? টাইম বিলাক কৈ দিবি আৰু ধুনীয়াকে মিলে, তাইও সুখ এটা পাব লাগেতো। তেতিয়া ধৰ তাইক কোনোবাই মাৰি আছে। কোনে মাৰিছে? সেই বস্তুটো কোনে মাৰি আছে মানে বস্তুটো আমি গম পোৱা নাই। কিহেদি মাৰিছে? ৰডে মাৰিছে ন? পুলিচ নে কি বেলেগ মানুহ? এই বেলেগ কোনোবা তই কোনোবা এটা মানুহ হ'ব পাৰে। পুলিচ নহয় মানে? পুলিচ নহয়। কোন জেগাত মাৰিছিলে? আমাৰ নগাঁও টাউনৰ ভিতৰতে মাৰিছে। ৰডেদি? কিন্তু তাইক কেইটামান বজাত মাৰিছে জানো? কেইটাত? এতিয়া নহয়, আমি যেতিয়া বিচাৰি ফুৰিছো 11:30-12টামান মাৰিছে। ৰাতি? 11:30-12টামান ভিতৰত মাৰি পেলাই তাইক ৰডেদি কোনোবাই মাৰিছে মানে? পুলিচ নহয়, বেলেগে মাৰিছে? তেতিয়া মানে OC মই আৰু বিচাৰি ফুৰিছো আৰু তাই সি মানে কোনে SP ফোন কৰিছে? আমাৰ OCয়ে? কি কৈছে SP ফোন কৰি? কি কৈছে? কি কৈছে সি মানে সি নিজে একদম বলিয়া নিচিনা কৰিছেতো। তাৰপিছত 12:15 তাই ৰিজাৰ্ভ ক্ল'জ অৰ্ডাৰ এটা আহিছে। ৰিজাৰ্ভ ক্ল'জ অহাৰ পিছত 2:15 মানত আমালৈ খবৰ আহিছে তাই স্পট বুলি মৰি গ'ল। আৰু তাৰ পিছত SPয়ে OC এই জুমুনি কোৱাৰ্টাৰটোত তালাচ কৰিছে। মৰাৰ পিছত SPয়ে তালাচ কৰিছে? মৰাৰ পিছত কৰিছে? মৰাৰ পিছত নিউজত তহঁতে মৰা আগত বুলি কৈ আছে, কিন্তু মৰাৰ পিছত কৈছে। এতিয়া মাকে কৈছে যে এইবিলাক মই মুৰ্গী পোহা, গাহৰি পোহা পইচা কেইটা আছে সেইটো কৈছে হা। কিন্তু তাৰ আগতেই ধৰ জুমুনি মৰিলে। তাই মৰোতে প্ৰায় 11:30-12টাৰ ভিতৰত মৰিছে। মানে জুলমণি ৰাভা মৰাৰ পিছত SPয়ে গৈ পেলাই জুলমণি ৰাভাৰ ৰুমত গৈ পেলাই আপোনাৰ তালাচী চলাইছিলে? তাৰপিছতে আপোনাক গোটেইখিনি পইচা লৈ আহিছিলে। মাকে কৈছে এইটো মুৰ্গী বেচা, কিবা পইচা বুলি কৈছে। তাৰপিছত এতিয়া ধৰ যিটো প্ৰত্যক্ষদৰ্শীয়ে কৈছে, গাড়ীখন তাতে ৰখাৰ পিছত 10 মিনিটৰ পিছত এখন ট্ৰাকে খুন্দা মাৰিছে। তাইৰ জোতাযোৰটো ভৰিত লাগি থাকিব লাগিছিল, কিন্তু তাৰ আগতে সিহঁতে কিবা ৰেপ চেপ কৰিছে দেই। 2টা মানুহ আছে। কোন কোন বা এতিয়া? সেইকেইটা এতিয়া কোন মানে পুলিচৰ মানুহ নে বেলেগৰ মানুহ? এইটো পাব্লিক হ'ব। নাই, কিন্তু মাকে যে আপোনাৰ কৈ আছে ৰাভা কথা যে কৈ আছে। শুন, এইটো কোন আছে জানো? কোন? হলবঙা থানা আহিছে যে আভা। সি আছিল নেকি সেই সময় মৰাৰ সময়ত? লগত আছিল? তাইৰ লগত আছে। মৰাৰ সময়ত?
তাই মাকেও কৈছেতো মাকেও কৈ আছে মাকেও কৈ আছে কিন্তু এই বস্তুটো ৰাভাৰ লগত আছে মানে তাই যেতিয়া মৰিছে তাৰ ৰাভাৰ লগত আছিল ন ৰাভাৰ লগত আছে ৰাভাই মাৰিছে নেকি বাৰু যদি এই বস্তুটো মিডিয়াত দি দে দিম বাৰু কিন্তু কথাটো এই বস্তুটো সত্য শুদ্ধটো আমি ওলাব লাগিব না কথাটো বেয়া হৈছে নহয় এই ছোৱালীজনী বহুত সাহসী ছোৱালী আৰু বহুত ভাল আছিলে চবৰে লগত মানে তাই মানে এনেকুৱা এডজাষ্ট কৰে নহয় মানে বহুত ধুনীয়া নহয় এতিয়া আপুনি মোক এটা কথা কওক খালি ৰাভা তাই যেতিয়া মৰিছিলে ৰাভাৰ লগত আছিল নেকি তাৰমানে ৰাভাৰ লগত তাই ওলাই গৈছে ৰাভাৰ লগত ওলাই গৈছিল ন এই কথাটো তাই মাকক সুধিলেও কৈ দিব আৰু ৰাভাই ৰজনী মাৰিছে নেকি বাৰু সেইটোতো আমি দেখা নাই নহয় কিন্তু ৰাভাৰ লগত আছিলে ৰাভাৰ লগত আছিলে যোৱা সময়ত ওলাই যোৱা সময়ত আৰু এক্সিডেণ্টটো যেতিয়া হ'ল তাই গাড়ীখন দি তাই মাৰিছে নে তাইক বেলেগে মাৰিছে তাই গাড়ীখন ৰখাই থোৱা আছে তাই গাড়ীখন ৰখাই থোৱা আছে সিফালৰ পৰা সেই ট্ৰাকখন আহি পেলাই গাড়ীখন খুন্দা মাৰিছে এতিয়া মিডিয়াই কোৱা মতে মিডিয়াই কৈছে আমিও দেখিছোতো এতিয়া তাই যিযোৰ জোতা ইয়াতো পিন্ধি আছিলে সেই সময়ত এইযোৰ জোতাই পিন্ধি আছিলে থানাত তাই যিদিনাখন মৰিছে সেইযোৰ জোতাই পিন্ধি আছে কিন্তু এপাত জোতা পিছফালৰ চিটত কিয় থাকিব হয় নে নহয় সেইটো হয় এপাত জোতা তাই পিছফালে থাকিব নোৱাৰে দুপাত পিন্ধিয়ে থাকিব লাগিব কিন্তু এপাত জোতা তাই পিন্ধি আছে এপাত জোতা পিছফালে চিটত আৰু গাড়ীখন ৰখাই থোৱা 10 মিনিটৰ পিছত গাড়ীখন খুন্দা মাৰিছে গাড়ীখন খুন্দোতে তাৰপৰা কোন নামি গৈছিল নেকি গাড়ীখনৰ পৰা দুটা ল'ৰা নামি গৈছে কোনবা সেই দুটা ল'ৰাক মানে যিটো প্ৰত্যক্ষদৰ্শীয়ে কথা সুধিছিলে সি মানে হিন্দীত কথা কৈছে সেইটো গোলাঘাটৰ ল'ৰা আছিলে সি গুৱাহাটীৰ পৰা আহি আছিলে বোকাখাট সেইটোৱে ইমানখিনিলৈকে গম পাওঁ কিন্তু তাই ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত আমাৰ সবঙা ICU ৰাভা আছিলে তাইৰ লগত একেলগে আছিল ন একেলগে আছিলে এই বস্তুবিলাক এইটো তহঁতে মিডিয়াত থৈ আমাৰ তালৈ দি দে আৰু OC এডিচনেল SPয়ে সেই সময়ত SP বাংলাত কি কথা পাতিছিলে তাই মৰা সময়ত সেইটোও ক নাই মৰা আগমুহূৰ্তত কোন আছিলে এডিচনেল SP টুংবুং নে খুম্বাং আৰু OC মনোজ ৰাজবংশী আৰু SP তিনিজনে কথা পাতিছিলে মৰা আগত কি কথা পাতিছিলে এইবিলাক কথা তেতিয়াহে তাই ৰীনা গ'লে গম পাব যে নগাঁৱত কি বস্তু চলি থাকে গম পাইছো সেইদিনা মই ৰাজবংশীৰ লগতে ঘূৰি ফুৰিছো ক'ত গৈছিল আপোনালোক সেইদিনাখন তাইক বিচাৰি সেইদিনাখন বিচাৰি পেলাই আমি গোটেই টাউনখনে ঘূৰিছো তাই 3 চকমান মাৰিছে মানে তাই মৰা নাই গাড়ীখন এই হেৰিয়ে চলাই আছিলে তোমাৰ মৰিকলং কি সবঙা ICয়ে চলাই আছিলে জোনমণি গাড়ীখন কিন্তু আমি দেখিবলৈ নাপালো গাড়ীখন কিন্তু OCয়ে কোৱা মতে গাড়ীখন তীব্ৰ বেগত চলি আছিল মানে চলাইছিলে আপোনাৰ ৰাভাই চলাইছিলে তীব্ৰ বেগত চলাই আছে ইয়াতে 3 পাক মান ঘূৰিছে গাড়ীখন নগাঁও টাউনত তাৰপিছতে কলিয়াবৰ ফালে মুখ কৰিছে তাৰ আগত মানে OCয়ে এইটো মই শুনি আছো বৰঘাটৰ গেটটো বন্ধ কৰিবলৈ দিছিলে সেইটো শুনিছো কিন্তু বৰঘাটৰ গেটটো বন্ধ কৰিবলৈ দিয়া বাকী গেটটো বন্ধ কৰিবলৈ দিয়া শুনা নাই কিন্তু এইটো গেট বন্ধ কৰিবলৈ দিয়া শুনিছো কিন্তু ইয়াৰ ৰহস্যত আমাৰ পুলিচ এই গোটেইকেইটা জড়িত আছে মানে এটা কথা ক'ব পাৰো জোনমণি ৰাভাৰ মৃত্যুত মানে নগৰৰ পুলিচ আপোনাৰ জড়িত আছে পুৰা জড়িত SP আছে কুম্বাং আছে আকৌ আপোনাৰ ক্ৰাইম আছে সবঙা হেৰিটো আছে সবগাঁও IC আছে গোটেইকেইটা মিলি তাইক মাৰিছে ন গোটেইকেইটা মিলি মাৰিছে মানে এইটো আপোনাৰ আত্মহত্যা নহয় এইটো মৃত্যু হত্যা হয় আৰু হত্যা কৰিছে এইটো মানে এতিয়া সিহঁতে যিবিলাক কৈ আছে এইবিলাক ফটোৱা কথা আৰু CID যদি কথা পাতিব পৰা হলে আৰু CIDক দিব নালাগিছিল CIDটো আমাৰ পুলিচৰ মানুহেহে এইটো তোমাৰ হেৰিয়াক দিব লাগিছিল CBIক দিব লাগিছিল CBIক আৰু তাতো CBIক দিব লাগিছিল আৰু GP সিঙৰ লগত ৰীনা দলে এটা JP সিঙৰ
কি কৈছে জিপি সিঙৰ লগত ৰীনা দলৈ এটা হয় নেকি ভাল মানে সম্পৰ্ক এই বিৰাট টান্স মানে তাই জিপি সিঙৰ লগত আগৰ পৰা মানে সেই একেলগে থকা খোৱা চব এক লগত সেইটো তোক মই ভাঙি পেলাই কথাবিলাক কৈ দিলো এইটো এতিয়া তই বনাই পেলাই কেনেকে কব পাৰ কি মিডিয়াত কব পাৰ ধুনীয়াকে বনাই কৈ মই ধুনীয়াকে বনাই পেলাই কৈ দিম খালি আপুনি হেৰিত নাহিব এইবিলাক মোৰ নম্বৰ নাই সেইকাৰণে আপোনাক ক'লো মই আপোনাৰ নামো নকওঁ আপোনাৰ কথা নকওঁ আপুনি খালি একো নাহিব কোনো দেই সেইবিলাক মোৰ নাম নকবি আকৌ কিয় কম পাগল নেকি মই ক'বলৈ সেইকাৰণে মই আপোনাক সকিনো দিলো কথাটো মুঠতে এটাই কথা সেইদিনাখন জুমনি ৰাভাৰ গাড়ীখন চলাই গৈছিলে আপোনাৰ আভাজুৰ ৰাভাই চলাই গৈছিলে তাৰপিছত আপোনাৰ SP DSP SP কুম্বাং আৰু আপোনাৰ হেৰি মনোজ ৰাজবংশী আপোনাৰ কথা কৈছিলে SP লগত তাৰপিছত মৰাৰ পিছত গৈ তাত ৰেড মাৰিছে তাৰপিছতে তাইৰ লগত গাড়ীখনত আছিলে আভাজুৰ ৰাভা তাৰপিছতে তাইক মাৰি পেলাই ৰজেদি কোবা মানুহকেইটা কোন এতিয়া ৰজেদি কোৱা মানুহকেইটা কোন সেইটো গম নাপাওঁ নহয় নাজানো তাৰ ভিতৰত কোনোবা আছে আভাও থাকিব পাৰে চাগে সম্ভৱ কোনোবা আছে কিন্তু গম নাপাওঁ নহয় কোন জেগাত মাৰিছিলে ৰজেদি কোন জেগাত মাৰিছিলে আমি বিচাৰি ফুৰিছিলো পোৱা নাই ৰজেদি কোন জেগাত মাৰিছিলে তাতে জখলা বজাত মাৰিছিলে তাৰ আগতে মাৰিলে তাৰ আগত মাৰিছে ক'ৰবাত আগত মাৰি পেলাই তাত পেলাই থৈ গুচি গ'ল ন তাত মানে তেনে মাৰি পেলাই নাজানে বাতিটো সেইটো তাতে দিয়ে দি দে ধুনীয়াকে নিউজটো বনাই পেলাই একদম ওপৰলৈ পঠিয়াই একদম ধুনীয়াকে দিম আপুনি মোক খালি এটা কথা কওক যে তাইক ৰজেদি কোন জেগাত কোবাইছিলে সেইটো আমি গম নাপালো নহয় গম পোৱা নাই ন তাত লাইৰ লগত গাড়ীত আভা আছিলে আৰু গাড়ীখন তাই চাইডত আছিলে তাকে আহি পেলাই মাৰিছেহি ন গাড়ীখন ৰখাই থোৱা 10 মিনিটৰ পিছতহে মাৰিছে কোনে তাকে মাৰিছে আহি পেলাই তাৰপিছত ল'ৰা এটা ওলাই গুচি গৈছে তাৰপৰা দুটা ল'ৰা ওলাই গৈছে তাই ৰখাৰ পিছত ল'ৰাটো নামি গৈছে সেই ল'ৰাটোৱে ক'লা জিন্স পেণ্ট আৰু নীলা চাৰ্ট পিন্ধা আছিলে আৰু জোতাযোৰৰ কথা নাজানো কিন্তু তাৰ পেণ্টটো ক'লা আছিলে জিন্সৰ চোলাটো নীলা আছিলে আৰু ইটো ল'ৰা নেদেখিলে আন্ধাৰ সুযোগ লৈ পেলাই সি আঁতৰি গৈছে মানে এইটো ঘটনাত সম্পূৰ্ণ আপোনাৰ SP জড়িত হৈ আছে তেনেহলে এইটো আৰু ভগৱানেহে আমিতো ভগৱানক দি আছো